हेलो फ्रेंड्स वेलकम टू स्प्लेंडेड इडू। आज आम क्लास 8 मैथमेटिक्सर एक्सारसाइज 2.2 क्वेश्चन नम्बर 9 और 10 समाधान करिम। क्वेश्चन नम्बर 9 तो हल ऊर्ध्वक्रमत थका तिनिटा क्रमिक अखंड संख्याक क्रमे 2, 3 और 4 पूरण करी पोৱা সংখ্যাকেইটাৰ যোগফল 119 সংখ্যাকেইটা উলিয়া। কিন্তু ইয়াত ঊৰ্ধ্বক্ৰমত থকা সংখ্যা তিনিটা দিয়া নাই আৰু সংখ্যা তিনিটা আগত আমি ধৰিলাম, তাৰপিছত প্ৰথমটোক 2, দ্বিতীয়টোক 3 আৰু তৃতীয়টোক 4 পূৰণ কৰিম, তাৰপিছত প্ৰশ্নমতে লিখিম। চোৱা, ধৰা হল ঊৰ্ধ্বক্ৰমত থকা তিনিটা সংখ্যা হল x, x plus 1, x plus 2। এই তিনিটা সংখ্যা কিহেৰে পূৰণ কৰিছে? এই তিনিটা সংখ্যাক পূৰণ কৰিছে 2, 3 আৰু 4। ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাক 2, 3 পূৰণ, গতিকে আমি প্ৰথমটোক 2 পূৰণ কৰিম, দ্বিতীয়টোক 3 আৰু তৃতীয়টোক 4। প্ৰশ্নমতে এতে এটোক 2 পূৰণ কৰিম 2x আৰু তাৰপিছত 3 x plus 1ক, তাৰপিছত 4 x plus 2ক পূৰণ কৰিম। এই পূৰণ কৰাৰ পিছত কি কৈছে? যোগ কৰাৰ কথা কৈছে। ইয়াত কি কৈছে যে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল, তেন্তে আমি পূৰণ কৰি এইকেইটা পাইছোঁ, ইয়াৰ কৈছে ইয়াৰ যোগফল, তেনে আমি ইয়াত কি কৰিম? আমি যোগ কৰিম। যোগ কৰাৰ পিছত কিমান কৈছে যোগফল? 119। এতিয়া আমি এইটো সমাধান কৰিম। 2x plus 3x plus 3 পূৰণ plus 3 plus 4x plus 8 equal to 119। তেন্তে এইটো 2x, 3x আৰু 4x, এইটো হ'ব 9x। এইটো যোগ কৰিলে প্লাস আৰু 3 আৰু 8 যোগ কৰিলে 11 হ'ব। গতিকে 119, 9x equal to 11 সোঁফালে লৈ গ'লে 119 minus 11 হ'ব আৰু এইটো 9x equal to 108, 108 হ'ব। এতিয়া 9 ভাগ কৰিলে x equal to 12 হল, গতিকে প্ৰথম সংখ্যাটো হল 12 আৰু দ্বিতীয় সংখ্যাটো হল কি আছিল? x plus 1 আছিল, গতিকে x ৰ ঠাইত আমি 12 বহাই দিম। x plus 1 ৰ ঠাইত 12, গতিকে এইটো হ'ব 13 আৰু তৃতীয় সংখ্যাটো হ'ব 14। তৃতীয় সংখ্যাটো আছে কি? x plus 2 আছে তৃতীয় সংখ্যাটো, এইটো হল তৃতীয় সংখ্যা, এইটো হল তৃতীয় সংখ্যা, গতিকে ইয়াত আমি 12 বহাম প্লাস 2 ইকুয়াল টু 14। গতিকে সংখ্যা তিনিটা হল, এটা হল 12, আন এটা হল 13 আৰু এটা হল 14। গতিকে এই সংখ্যা তিনিটা উলিয়া হল। এতিয়া কোশ্চেন নাম্বার 10 চোৱা, 20 বছৰৰ পাছত স্মিতাৰ বয়স, 20 বছৰৰ পাছত কৈছে স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ কম, 4 বছৰ কম হ'ব। গতিকে বৰ্তমান বয়স যিমান হ'ব 5 গুণতকৈ যিমান হ'ব তাৰ 4 বছৰ কম হ'ব। গতিকে ধৰি লম, ধৰা হল স্মিতাৰ বৰ্তমান বয়স 1 বছৰ। স্মিতাৰ বৰ্তমান বয়স 1 বছৰ। স্মিতাৰ বৰ্তমান বয়স 1 বছৰ ধৰা হৈছে। গতিকে প্ৰশ্নমতে কি হ'ব? ইয়াত প্ৰশ্নমতে হ'ব 20 বছৰ পাছত,
কাৰ 20 বছৰ পাছত স্মিতাৰ বৰ্তমান বয়সৰ 20 বছৰ পাছত গতিকে পিছত ক'লে গণিতত সদায় প্লাছ হ'ব গতিকে কি হৈছে পিছত কৈছে সেইকাৰণে আমি x + 20 লিখিছোঁ পিছত বৰ্তমান বয়সৰ কিমান গুণ 5 গুণতকৈ গতিকে 5 গুণতকৈ 4 বছৰ কম গতিকে বৰ্তমান বয়স আছিল x গতিকে 5x দিছোঁ 5 গুণ হৈছে আৰু কিমান কম কৈছে 4 বছৰ কম কৈছে গতিকে মাইনাছ কৰিছোঁ এতিয়া সমাধান কৰিম x - 5x 5x টো বাওঁফালে আনিছোঁ ইকুৱেল টু -4x আৰু এইটো সোঁফালে ল'লে -20 এইটো কি হ'ব -4x আৰু এইটো হ'ব -24 গতিকে মাইনাছেৰে দুয়োফালে পূৰণ কৰিলে 4x = 24 গতিকে 4ৰে দুয়োফালে ভাগ কৰিলে x = হ'ব 6 বছৰ এইটো হ'ব বছৰ গতিকে স্মিতাৰ বৰ্তমান বয়স হ'ল 6 বছৰ। থ্যাংক ইউ প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিব।